হাই গাইজ, আশা কৰোঁ সকলো ভালে আছে। আৰু ৰাতিপুৱা মোৰ 5:30 বজাৰ লগে লগে ডিউটি আৰম্ভ হৈ গ'ল। এয়া মই বনাই আছোঁ গৰম গৰম পুৰি। আৰু আপোনালোকৰ বাৰু ৰাতিপুৱাৰ ডিউটি কেইটাৰ পৰা আৰম্ভ হয়? মোৰতো হৈয়ে গ'ল ইমান সোনকালে। আৰু এইফালে মোৰ পৰিয়ালটো বহি গৈছে খাবলৈ, ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিবলৈ। তাৰপিছত খোৱা শেষ পাল আৰু এতিয়া আহিছোঁ মই ক্ৰিষ্টিনাক স্কুলত ওলাই দিবলৈ। তাক আচলতে মই তুতু বুলি মাতো দেই। আৰু ইয়াতোতো যাব স্কুলত, মই তাৰ বাবে ৰেডি কৰি দি আছোঁ। তাই আচলতে কেমেৰাটো অন থকা দেখা পাই বাৰে বাৰে মোবাইলটোৰ ফালে চাই আছে। সি গম পাই যে মই ভিডিঅ' বনাই থকা বুলি, তো মোবাইলটোকে চাই আছে বাৰে বাৰে। আৰু কি যে কৰি দেখুৱাই আছে, কেতিয়াবা ডেন্স কৰিছে, কেতিয়াবা কিবা কৰিছে। চাওকচোন কেনেকৈ আছে ছোৱালীজনী। চিৰত সময় এনেকেই থাকে, একদম দুষ্টামি কৰি থাকে। ইমান ডাঙৰ হৈছে এতিয়াও সৰু ছোৱালীৰ নিচিনাকেই থাকে। तुतु हो गई है रेडी स्कूल के लिए। अब जाएगा स्कूल। और ये देखो टेम्पो भी आ गया। আৰু এইফালে চাওক, ৰিহানক নামিবই নোখোজে টেম্পুৰ পৰা, ড্ৰাইভাৰ একদম কোলাত বহি লৈছে। আৰু এয়া যাব এতিয়া ছোৱালী স্কুললৈ। ৰিহানক মই ল'লোঁ। এইগাল বাচন আছে ধুবলৈ, আৰু এইফালে আছে এইগাল কাপোৰ, এইখিনি এইবাৰ ধুই লওঁ। আৰু ৰিহানক খুৱাই থৈ আহিলোঁ মই এতিয়া বাচনখিনি ধুবলৈ। আৰু এয়া চাওক, ৰিহান উঠিলেই মোৰ ইফালে বাচন ধুবলৈ বাকী আছে, ধোৱাই নহ'ল। আৰু এয়া চাওক, ডাঙৰ বাবু সৰু বাবু মৰম কৰি আছে। মৰম কৰি কৰি একদম কন্দুৱাই দিয়ে। তথাপিও মৰম কৰা এৰি নিদিয়ে। আৰু সৰু বাবুক বাবাক অকণমান ল'ব দি আহিলোঁ আৰু আকৌ মোৰ ডিউটিলৈ। এতিয়া মই কামখিনি ফিনিছ কৰি লওঁ। আৰু ফটাফটকৈ কাপোৰখিনিও ধুই লওঁ, তাৰপিছত গাটো ধুই লওঁ। আৰু এয়া মই গা পা ধুই একদম ৰেডি হৈ সৰু বাবু আৰু ডাঙৰ বাবুকো কিবা অকণমান খোৱালোঁ। তাৰপিছত বাবাক বাটত অকণমান ৰাখিব দিলোঁ। আৰু এতিয়া মই যাম পাকঘৰলৈ ভাত বনাবলৈ। তো যাওঁ বলক পাকঘৰত। আৰু আজি বনাম চিকেন, একদম মছলাদাৰ। আৰু এইখিনি হ'ল চিকেন। এইখিনি চিকেনখিনি মই ভালকৈ ধুই আনি ল'লোঁ। আৰু এইখিনি পিঁয়াজ, 2খন তেজপাত, আৰু এইটো দিছোঁ কেৰাহীটো তুলি। আৰু এতিয়া দিম মই অকণমান মিঠাতেল। আৰু এইটো লৈছোঁ মই টমেটৰ বিলাহীটো এনেকৈ মাজত কাটি লৈছোঁ। আৰু এইখিনি তেলখিনি হ'ল গৰম, ইয়াতে দিলোঁ এতিয়া মই পিঁয়াজখিনি। আৰু পিঁয়াজখিনি একদম ৰঙচুৱাকৈ ভাজি ল'ম।
তো পিঁয়াজখিনি হৈ গ'ল ভজা, ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে চিকেনখিনি দিম। এয়া চিকেনখিনি দিলোঁ আৰু লগতে দিলোঁ বিলাহীটোও, গোটাকৈ লোৱা বিলাহীটো। আৰু এইখিনি ভালকৈ মিক্স কৰিম এতিয়া। আৰু ইয়াতে দিম এতিয়া নিমখ আৰু হালধি, এইখিনিও মিলাই ল'ম। আৰু এতিয়া দিম মই ঢাকনিৰে ঢাকি, আৰু ঢাকনি দিয়ে মই অকণমান সিজাম, 10 মিনিটমান এনেকৈ ভাজি সিজাব লাগিব মাংসটো। আৰু মাজে সময়ে এনেকৈ চাই থাকিব লাগিব যাতে তলত লাগি নধৰে। তো এইখিনি হ'ল মছলা, আৰু ইয়াতে আছে আদা, নহৰু, আৰু আছে ধনিয়া পেষ্ট আৰু জিৰাৰ পেষ্ট। এয়া মাংসখিনি হ'লেই আৰু অকণমান পিছত হৈ যাব, ভালকৈ ভাজিব লাগিব। আৰু হ'ল এইটো চাওক, টমেট'টো বিলাহীটো একদম সিজি গৈছে। আৰু এতিয়া দিলোঁ মছলাখিনি, ইয়াতে আদা নহৰুৰ পেষ্টখিনি দিলোঁ, জিৰা, আৰু এয়া দিলোঁ গোটা ধনিয়াৰ পেষ্টটো। তো এইখিনি মিক্স কৰিম এতিয়া আৰু ভালকৈ ভাজিম। মছলা চিকেন বনামতো, গতিকে মই অকণমান মছলা বেছিকৈ ইয়াতে এড কৰিছোঁ, তেতিয়াহে টেষ্টি হ'ব খাবলৈ। আৰু এতিয়া মই বিলাহীটো ভাঙি দিম কচুলিৰে। বিলাহীটো একদম গলি গৈছে আৰু ইয়াত একদম মিক্স হৈ যাব, হৈ গ'ল। আৰু এনেকৈ অকণমান টাইম ভাজিম, যাতে মছলাখিনিয়ে তেল এৰি দিয়ে। তেল এৰি দিয়ালৈকে ভাজি থাকিম। ভাজি হোৱাৰ পিছত এনেতো মাংসখিনি সিজিছে, আৰু অকণমান পানী দিলে হৈয়ে যাব। প্ৰায় মাংসখিনি হয় আৰু চাওক তেলখিনি এৰি দি আছে লাহে লাহেকৈ। আৰু এইফালে দিছোঁ মই গৰম পানী দিম এতিয়া ইয়াতে ঢালি। তেলখিনি এৰি দিলে পূৰাকৈ। আৰু এতিয়া যদি ভাল লাগিল লাইক কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তো চিকেনখিনি হৈ গ'ল ভজা, একদম তেলখিনি এৰিয়ে দিলে, আৰু মছলাটো ভালকৈ ভজা হ'ল। তো এতিয়া দিম মই পানীখিনি, আৰু অকণমান দিছোঁ পানী, বেছিকৈ নিদিওঁ, কাৰণ বেছি পানী দিলে টেষ্টটো কমি যায়। তো অকণমান পানী দিছোঁ, আৰু মাংসটো এনেই অলৰেডি সিজিয়ে গৈছে। আৰু হৈয়ে গ'ল। মই এতিয়া নুমামেই গেছটো, অকণমান ইয়াতে দিম মই এতিয়া গৰম মছলা, আৰু তাৰপিছত নুমাই থ'ম এইখিনি। সেয়া গৰম মছলাখিনি দি দিলোঁ। যদি ভিডিঅ'টো ভাল লাগিল তো লাইক এটা কৰি দিব, আৰু লগতে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ। আৰু শেষত দিলোঁ এইখিনি মই চিকেন মছলা, আৰু হৈ গ'ল মোৰ মাংস ৰেডি। কালাৰটো চাওক কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? আৰু একদম টেষ্টি হৈছে দেই খাবলৈ। আৰু এয়া মই ল'লোঁ ভাতখিনি বাঢ়ি, এতিয়া খাওঁ দেই।